কিমান পৰিয়ালৰ ৰেচন কাৰ্ড আছে তাৰমানে 52 লাখ পৰিয়ালক আমি বিনামূলীয়া স্বাস্থ্য সেৱা 5 লাখ টকা পৰ্যন্ত বছৰি তেনেকুৱা এখন আঁচনি আমি প্ৰস্তুত কৰিছোঁ অৰ্থাৎ তেওঁলোকে প্ৰাইভেট নাৰ্ছিং হোম যিসকল এমপেনেল হ'ব বা গভৰ্ণমেণ্ট হস্পিটাল হ'ব এটা পৰিয়ালে বছৰি 5 লাখ টকালৈকে ট্ৰিটমেণ্ট ল'ব পাৰিব যদিও প্ৰধানমন্ত্ৰী আৰোগ্য যোজনা আছে জন আৰোগ্য যোজনা আছে সি অসমৰ 26 লাখ পৰিয়ালকহে কভাৰ কৰে আমি সেই আঁচনিখন সাৰ্বজনীন কৰিব খুজিছোঁ অৰ্থাৎ যাৰে ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিখন পাব অলপ সময় লাগিব আৰু 2-3 মাহ আমি সেই আঁচনিখন অসমত আৰম্ভ কৰিম বছৰৰ পৰা 45 বছৰৰ বয়সৰ ভিতৰত যিসকল দুৰ্ভগীয়া মহিলাই বিধৱাৰ সাজ পৰিধান কৰিবলগীয়া হ'ল তেখেতসকলৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা এখন নতুন আঁচনি সেই আঁচনিৰ অধীনত আমি 25,000 টকাকৈ মুকলি কৰি দিছোঁ এতিয়াৰ পৰা যিসকল মহিলাই 18 পৰা 45 বছৰৰ ভিতৰত বিধৱাৰ সাজ পৰিধান কৰিব দুৰ্ভাগ্যজনকভাৱে বাধ্য হয় সেই দুৰ্ভগীয়া পৰিয়াল বা আই মাতৃসকললৈ এই 25,000 টকাকৈ আমি এককালীন সাহায্য আগবঢ়াই থাকিম কেতিয়াবা 3 মাহৰ মূৰত কেতিয়াবা 6 মাহৰ মূৰত এই আঁচনিৰ ধন প্ৰদানৰ কাম চলি থাকিব এই আঁচনিৰ অধীনত আজিৰ দিনটোত প্ৰায় 11,896 গৰাকী আই মাতৃ উপকৃত হ'ব মই প্ৰত্যেক পৰিয়ালক সমবেদনা জনাইছোঁ আৰু এই দুৰ্ভাগ্যৰ সময়ত তেওঁলোকৰ কাষত থিয় হৈ থাকিবলৈ ভগৱানে আমাক যি শক্তি দিলে তাৰ বাবে ভগৱানক ধন্যবাদ